তাৰ বাবে হৰ্ষোল্লাস কৰিবৰ বাবে আমি আজি এই অনুষ্ঠুপীয়া সামৰণি অনুষ্ঠানৰ আয়োজন কৰিছো আৰু ইয়ালৈ আমি আমন্ত্ৰণ কৰি অনা কেইগৰাকী বিশিষ্ট অতিথি বড়ো ৰাইটাৰ্ছ একাডেমীৰ বিষয়ববীয়া তথা সদস্যসকল যোৱা 5টা দিন অহৰহ কাম কৰি নেশ্যনেল বুক ট্ৰাষ্ট ইণ্ডিয়াক 200খন অনুবাদ পুথি উপহাৰ দিয়া বড়ো ভাষাৰ লেখক লেখিকা অনুবাদকসকল আৰু সংবাদ মাধ্যমৰ বন্ধুসকল এইটো নেশ্যনেল বুক ট্ৰাষ্ট ইণ্ডিয়াৰ বাবে এটা অনুপম অভিজ্ঞতা এই কাৰণেই যে কামৰ মাজত আমি গমেই নাপালো যে সমগ্ৰ ভাৰততে আমি এটা অভিলেখ গঢ়িলো 5টা দিনত আমি 200খন শিশু গ্ৰন্থ বড়ো ভাষালৈ অনুবাদ কৰাৰ যি সাফল্য এইটো আচলতে শব্দৰে বৰ্ণনাই কৰিব নোৱাৰি গতিকে আপোনালোকক প্ৰথমে মই আদৰণি জনাইছো 3গৰাকী বিশিষ্ট লেখকক আমি সমল ব্যক্তি হিচাপে পাইছিলো তেখেতসকলে মূৰ দাঙিবলৈকে আহৰি পোৱা নাছিল আৰু তেখেতসকলৰ পথ নিৰ্দেশনাত দিনে ৰাতিয়ে কাম কৰি এই অনুবাদ কৰ্মশালাত আমি 200খন কিতাপ অনুবাদ কৰিব পাৰিলো আৰু হয়তো নেশ্যনেল বুক ট্ৰাষ্ট ইণ্ডিয়াৰ ভাৰতৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত এনেধৰণৰ কৰ্মশালাত উপস্থিত থকা কোনো ব্যক্তিয়ে বিশ্বাস কৰিবলৈ টান পোৱা এটা কথা হ'ল যে ইয়াত সময়ৰ কোনো ধৰাবন্ধা নিয়মেই নাছিল আমি যদি কওঁ 10 বজাৰ পৰা আৰম্ভ আমি দেখিম 8 বজাৰ পৰা অনুবাদক অনুবাদিকাসকলে কামত লাগি আছে আমি যদি কওঁ যে 7টা বজালৈকে আনুষ্ঠানিক সময় আছে আমি দেখিছো কালি আমি ৰিসোৰ্স পাৰ্সন সমল ব্যক্তি আৰু বহুত অনুবাদক অংশগ্ৰহণকাৰী আমি প্ৰায় 11টা বজাত নিজ নিজ ঠাইলৈ গৈছো এই ধৰণৰ এটা দায়বদ্ধতা নিজৰ ভাষাৰ প্ৰতি এনেকুৱা এটা অভিনৱ প্ৰেমৰ কাৰণেই আমি আজি ইমান এটা ডাঙৰ সাফল্য লাভ কৰিব পাৰিলো আৰু এইটো বড়ো সাহিত্যৰ ইতিহাসত এটা ডাঙৰ ঘটনা হিচাপে স্বীকৃত হ'ব মই বিশেষ কথা আপোনালোকক নকওঁ